হেল্ল' ফ্ৰেছ, মই এতিয়া ক'বলৈ বিচাৰিছোঁ আমাৰ মোনে ঘৰলৈ গৈছিলে, ঘৰৰ পৰা আহি পালেহি। আপোনালোকক দেখাম এতিয়া বস্তু মাকৰ ঘৰৰ পৰা কি আনিছে, একদম বেগ ফুল কৰি আনিছে আৰু আপোনালোকক দেখাই আছোঁ বৰ্তমান এতিয়ালৈকে। প্ৰথমতে দেখাই আছোঁ মাছ। আমাৰ নচলী মোন ঘৰৰ পৰা আহি মাছ বাছত লাগিছে, শুকাবলৈ ৰেডি কৰি আছে বৰ্তমান। এইফালে আমাৰ ওচৰৰ আইতা আছেহি, বহি আছেহি বৰ্তমান বস্তু চাবলৈ। আমাৰ মোনে মাকৰ ঘৰৰ পৰা অনা বস্তু আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আপোনালোকক দেখাম এতিয়া। বটা আনিছে, প্ৰথমতে বটাটো দেখাই আছোঁ আপোনালোকক, কিমান ধুনীয়া বটা। এইটো হৈছে বটা, তামোলৰ বটা। আৰু আনিছে তাঁতৰ সঁজুলি বস্তু, বৰবিন। এইটো হৈছে বৰবিন। এইখন হৈছে কাঁহৰ বাতি, কাঁহৰ কাঁহী। ঘৰৰ পৰা আহি পালে মোৰ মন আজি ভাল লাগিছে। ৰুমটোত আজি সোমাইছোঁ, ইমান দিন সোমোৱা নাছিলোঁ। ঘৰত গৈছিলে ভাল নালাগিছিলে, কিন্তু আজি বহুত ভাল লাগিছে। দুই একলগ হৈ থাকিম আৰু আজিলৈ থৈছোঁ।